নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল আসাম টিউবৰ চেনেল। চ' বন্ধুসকল, আজি আমি ডিছকাছ কৰিবলৈ লৈছোঁ ৰিজনিঙৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ দিশ আৰু দূৰত্বৰ পৰা। চ' বন্ধুসকল, যিটো আসাম পুলিচৰ ABUBৰ লগতে জেল অৰ্ডাৰৰ যিবিলাক এক্সাম হ'ব, সেই এক্সামত ইয়াৰ দিশ আৰু দূৰত্বৰ পৰা দুটা বা তিনিটা কুৱেশ্যন দেখিবলৈ পোৱা যায়। চ' বন্ধুসকল, এইটো অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ। মাথো 2 ছেকেণ্ডৰ ভিতৰতে মই আপোনালোকক কুৱেশ্যনখনৰ এনচাৰ কৰিবলৈ শিকাম। চ' বন্ধুসকল, ভিডিঅ'খন প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া আপোনালোকে অতি সহজে বুজি পাব। চ' বলক আজি ভিডিঅ'খন আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আজি আমি আমাৰ যিটো ৰিজনিঙৰ দিশ আৰু দূৰত্বৰ প্ৰথম কুৱেশ্যন হৈছে যে ৰামে প্ৰথমতে উত্তৰ ফালে, এইটো কুৱেশ্যন প্ৰথমতে ভালদৰে কৰিব। ৰামে প্ৰথমতে উত্তৰ ফালে 15 কিলোমিটাৰ যায়, আকৌ কি কৰে উত্তৰ ফালে 15 কিলোমিটাৰ যোৱাৰ পিছত আকৌ সি কি কৰে পশ্চিম ফালে ঘূৰি 10 কিলোমিটাৰ যায়, আকৌ উত্তৰ ফালে ঘূৰি 5 কিলোমিটাৰ যায়, শেষত পূবৰ দিশত ঘূৰি 10 কিলোমিটাৰ যায়। তেন্তে ৰামৰ বৰ্তমান দিশটো কোন? গতিকে প্ৰশ্ন পঢ়োঁতে আপোনালোক অলপ জটিল লাগিছে, কিন্তু মই আপোনালোকে এনেধৰণে এটা ট্ৰিক্স শিকাম, কিন্তু ট্ৰিক্সৰ মাধ্যমত আপোনালোকে 2 বা 3 ছেকেণ্ড ভিতৰতে এনচাৰটো কৰিব পাৰিব। চ' মই আপোনালোকক প্ৰথমতে বুজাই আছোঁ, আপোনালোকে ভালদৰে বুজি ল'ব, বেছিকটো বুজি ল'ব। বেছিক বুজাৰ পিছত আপোনালোকে কুৱেশ্যন নম্বৰ 2 অতি সহজে মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে এনচাৰটো কৰিব। চ' বলক প্ৰথমতে মই আপোনালোকক বেছিক শিকাইছোঁ। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে প্ৰথমতে আপোনালোকে কি কৰিব, এইটো ডায়েগ্ৰামটো আপোনালোকে শিকি ল'ব যে ইয়াৰ দিশৰ যোনটো ডায়েগ্ৰাম হয়, প্ৰথমতে উত্তৰ, এইটো দক্ষিণ, এইটো পূব, এইটো পশ্চিম, হয় নহয়? এইটো ডায়েগ্ৰামটো আপোনালোকে দেখি ল'ব, উত্তৰ ফালে দক্ষিণ পূব পশ্চিম। এতিয়া এইটো ডায়েগ্ৰাম অনুসৰি আপোনালোকে কুৱেশ্যন কৰিলে মাথো 2 বা 3 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে কুৱেশ্যন কৰিব পাৰিব। প্ৰথমতে আমাক কুৱেশ্যনত সুধিছে কি ৰামে উত্তৰ ফালে কিমান কৈছে 15 কিলোমিটাৰ যায়। এইটো যেনিবা ৰাম হ'ল, কি কৈছে ৰাম, এইটো হয় নহয় ৰাম, এইটো ৰাম, এইটো আৰ লিখি দিলোঁ, এইটো ৰাম। ৰামে কি কৈছে প্ৰথমতে উত্তৰ ফালে কিমান গৈছে 15 কিলোমিটাৰ গৈছে। এইটো উত্তৰ ফালে গৈছে 15 কিলোমিটাৰ, হয় নহয়, ওপৰ ফালে 15 কিলোমিটাৰ। তাৰপিছত কি কৰিছে 15 কিলোমিটাৰ যোৱাৰ পিছত ৰামে আকৌ কি কৈছে পশ্চিম ফালে, পশ্চিম মানে কোনফালে, এইফালে পশ্চিম ফালে কি কৰিলে 10 কিলোমিটাৰ গ'ল, আকৌ ইফালে পশ্চিম ফালে 10 কিলোমিটাৰ গ'ল। আকৌ কৈছে উত্তৰ ফালে ঘূৰি আকৌ 5 কিলোমিটাৰ যায়, আকৌ উত্তৰ ফালে ঘূৰে বোলে। পশ্চিম ফালে 10 কিলোমিটাৰ যোৱাৰ পিছত কি কৰে আকৌ উত্তৰ ফালে 5 কিলোমিটাৰ ঘূৰিছে। তেতিয়া আকৌ কৈছে যে আকৌ পূব ফালে ঘূৰে বোলে, আকৌ পূব ফালে, এইফালে এইটো 5 কিলোমিটাৰ গ'ল, আকৌ পূব ফালে ঘূৰিছে, হয় নহয়? পূব ফালে কোনফালে, ইফালে হয় পূব ফালে। তো আকৌ ইফালে পূব ফালে ঘূৰিখিনি কিমান গৈছে 10 কিলোমিটাৰ গৈছে। চ' আমাক সুধিছে তেন্তে ৰামৰ বৰ্তমান দিশ কোনটো? এইটো ইয়াত আছে ৰাম, গতিকে আগৰ এইটো আছিলে, হয় নহয়? আগৰ দিশৰ পৰা বৰ্তমান দিশটো কোন দিশ? আপোনালোকে ধৰিব পাৰিছে আগৰ দিশৰ পৰা বৰ্তমান কোন দিশ? ওপৰ ফালে আছে, গতিকে এইটো কোন দিশ হ'ব? এইটো হ'ব উত্তৰ দিশ। চ' আশা কৰিছোঁ এইটো আপোনালোকে অতি সহজে বুজি পাইছে। চ' বলক নেক্সট কুৱেশ্যন আপোনালোকে অতি সহজে বুজি পাব। কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ। চ' এয়া হৈছে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত একে কুৱেশ্যন যে হৰিয়ে নিজৰ ঘৰৰ পৰা পশ্চিম ফালে 10 কিলোমিটাৰ যায়, নিজৰ ঘৰৰ পৰা কি ক'লে পশ্চিম ফালে 10 কিলোমিটাৰ যায়, আকৌ দক্ষিণৰ ফালে ঘূৰি 5 কিলোমিটাৰ যায়, আৰু শেষত পূব ফালে ঘূৰি কি পালে 10 কিলোমিটাৰ যায়। তেন্তে হৰিয়ে মানে বৰ্তমান যিটো ঠাইত থিয় আছে, সেই ঠাইটো ঘৰৰ পৰা কোনফালে দিশত পৰে? গতিকে এইটো আগৰ দৰে কুৱেশ্যন, অতি সহজে। গতিকে যোনটো ডায়েগ্ৰাম এইটো আপোনালোকে ইয়াত আঁকি ল'ব, এইটো আপোনালোকৰ সহজ কাৰণে। উত্তৰ দক্ষিণ, এইটো পূব পশ্চিম, আপোনালোকক বুজাবৰ কাৰণে মই আঁকি আছোঁ, এইটো আপোনালোকে মনত ৰাখিব। যে কৈছে আমাক যে প্ৰথমতে কি কৈছে, এইটো যেনিবা হ'ল হৰি, হয় নহয়? হৰি কি কৈছে পশ্চিম ফালে, এইটো পশ্চিম, পশ্চিম ফালে 10 কিলোমিটাৰ গৈছে। তাৰপিছত আকৌ কি কৈছে আকৌ দক্ষিণ ফালে ঘূৰিছে, মানে দক্ষিণ কোনফালে, তল ফালে। দক্ষিণ ফালে ঘূৰিখিনি কিমান গৈছে 5 কিলোমিটাৰ গ'ল খোজকাঢ়িলে। তাৰপিছত আকৌ কৈছে পূবৰ ফালে, আকৌ পূব ফালে ঘূৰিছে, আকৌ পূব ফালে ঘূৰিখিনি হৰিয়ে কি কৰিছে 10 কিলোমিটাৰ গৈছে, লাষ্টত আকৌ 10 কিলোমিটাৰ। গতিকে আগৰটো হৰিৰ পজিশ্যন এইটো আছিলে। চ' আমাক কৈছে এইটো হৰিৰ পজিশ্যন মানে হৰিৰ ঘৰ এইটো আছিলে, হয় নহয়? এইটো হৰিৰ ঘৰ আছিলে, এইটো হৰিৰ হোম আছিলে। ইয়াৰ পৰা এনেকৈ অতিক্ৰম কৰাৰ পিছত শেষত ইয়াত গৈ থিয় হ'ল, ইয়াত গৈ উপস্থিত হ'ল। গতিকে বৰ্তমান হৰিৰ ঘৰৰ পৰা বৰ্তমান পোৱা দিশটো কোন? এইটো দিশ হয়, হয় নহয়? এইটো দিশত আছে, গতিকে তলৰ ফালৰ দিশত আছে। গতিকে কোনটো তল ফালে কোন আছে? দক্ষিণ দিশ আছে, দক্ষিণ দিশত থিয় হ'ব, হয় নহয়? হৰিয়ে বৰ্তমান কোনটো ঘৰৰ পৰা কোন দিশত আছে? এইটো দিশত আছে, মানে দক্ষিণ দিশত আছে। চ' অৱশ্যে এইটো আপোনালোকে বুজি পাইছে। চ' বলক নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 3, ইয়াত কৈছে যে এজন মানুহে এক্স বিন্দুৰ পৰা খোজ কাঢ়িব আৰম্ভ কৰে আৰু 3 কিলোমিটাৰ দক্ষিণ ফালে যায়, সি বাওঁফালে ঘূৰি আকৌ 6 কিলোমিটাৰ যায়, তেন্তে সেই মানুহজন আৰম্ভ কৰা বিন্দুৰ পৰা কোন দিশত থাকে? এইটো অতি সহজ কুৱেশ্যন। যে প্ৰথমতে কৈছে যে ইয়াত এক্স মানুহ আছিল, হয় নহয়? এইটো এক্স মানুহ, এইটো এক্স মানুহ। তাৰপিছত কৈছে আমাকে, এটা মই ডায়েগ্ৰাম আঁকো, আপোনালোকে বুজি পাইছে যে এক্স মানুহ কি কৰিছে ঘৰৰ পৰা আৰম্ভ কৰে, কি কৰে ঘৰৰ পৰা কি কৈছে দক্ষিণ ফালে যায় 3 কিলোমিটাৰ। দক্ষিণ ফালে মানে কোনফালে আছিল? তল ফালে, হয় নহয়? কুৱেশ্যন আপোনালোকে ভালদৰে পঢ়িব, আপোনালোকে অতি সহজে। এইটো এক্স
মানুহজনে কি কৰিছে, এইটো এক্স বিন্দু হয় নাই, এক্স বিন্দুৰ পৰা কি কৰিছে, এইটো এক্স বিন্দুৰ পৰা কি কৰিছে, দক্ষিণ ফালে গৈছে 3 কিলোমিটাৰ হয় নাই। তাৰপিছত সেই মানুহজনৰ নিজৰ বাওঁফালে, মানে বাওঁফালে কোন হয়, যদি মানুহ এনেকা গৈছে, যদি এনেকা গ'লে ইয়াৰ বাওঁফালে কোন পৰিব, ইফালে পৰিব হয় নাই, বাওঁফালে মানে ইফালে পৰিব, তো ইফালে বাওঁফালে ঘূৰিখিনি আকৌ 6 কিলোমিটাৰ গৈছে, এইটো 6 কিলোমিটাৰ আকৌ খোজ কাঢ়িছে। তাৰপিছত এইটো পজিশ্যনত আছে এতিয়া। তো আমাক সুধিছে যে মানুহজন আগৰ যোনটো এক্স বিন্দু আছিলে, সেই এক্স বিন্দুৰ পৰা এতিয়াৰ মানুহ বৰ্তমান দিশটো কোন, এইটো দিশত আছে হয় নাই, এইটো দিশত আছে, গতিকে কোনটো দিশত হ'ব, এইটো হ'ব আপোনাৰ, এইটো হ'ল উত্তৰ, এইটো পশ্চিম, এইটো পূব, এইটো দক্ষিণ। চ' আগত এইটো বিন্দুত আছিলে, চ' এনেকৈ আহিলে, তাৰপিছত আহি কিনি কি কৰিছে, আহি কিনে এইটো দিশত আছিলে, তাৰপিছত আকৌ এইটো দিশত গৈছে, এইটো দিশত যোৱাৰ পিছত কোন হ'ব, এইটো দিশ হ'ব হয় নহয়। মানুহ এতিয়া বৰ্তমান ঘৰৰ পৰা কোন দিশত আছে, গতিকে মানুহ ঘৰৰ পৰা কোন দিশত আছে, এইটো দিশত আছে, কিন্তু ইয়াৰ ৰাইট এনচাৰ হ'ব উত্তৰ, দক্ষিণ, পূব, পশ্চিম। ৰাইট এনচাৰ এইটো দিশত আছে, গতিকে এইটো দিশলৈ কি হ'ব, দক্ষিণ পশ্চিম পূব, দক্ষিণ পূব দিশত আছে, দুটা দিশ আছে, মানে মানুহ আগৰ বিন্দুৰ পৰা কোনটো বিন্দু আছে, দক্ষিণ পূব দিশত আছে, দক্ষিণ পূব দিশে এইটো দিশত এনেকা দিশ কৰি আছে না, দক্ষিণ পূব দিশত আছে। প্ৰথমতে কি কৰিলে, দক্ষিণ ফালে আহিলে, তাৰপিছত আকৌ পূব ফালে গ'ল, গতিকে ইয়াৰ ৰাইট এনচাৰ হ'ব দক্ষিণ পূব ফালে আছে। চ' বলক নেক্সট কুৱেশ্যনে যাওঁ। কুৱেশ্যন নম্বৰ 4, যদি সীতাই ৱাই বিন্দুৰ পৰা 10 কিলোমিটাৰ পূব ফালে যায়, তাৰ পৰা বাওঁফালে ঘূৰি 6 কিলোমিটাৰ খোজ কাঢ়ে, তেন্তে সীতা আৰম্ভ বিন্দুৰ পৰা কোন দিশত আছে। একেই ধৰণৰ কুৱেশ্যন, খালি ইয়াত নামটো চেঞ্জ হৈছে আৰু বিন্দুৰ নামটো চেঞ্জ হৈছে, মাথো ইমানেই হয়। গতিকে কুৱেশ্যন নম্বৰ যোনটো 3 কৰিছিলোঁ, সেই একে ধৰণৰ কুৱেশ্যন। ইয়াক সুধিছে যে প্ৰথমতে কি কৰিছে, সীতা, ইয়াত আমি ডায়েগ্ৰাম আঁকিলোঁ, এইটো উত্তৰ, এইটো পূব, এইটো পশ্চিম, এইটো দক্ষিণ। আমাক কৈছে যে এইটো হৈছে সীতা হয় নহয়, গতিকে ইয়াৰ পৰা কি 10 কিলোমিটাৰ পূবৰ ফালে যায়, এইটো পূবৰ ফালে 10 কিলোমিটাৰ গ'ল। তাৰপিছত আকৌ কৈছে আমাক বাওঁফালে ঘূৰি, সোঁফালে বাওঁফালে, আৰু ইয়াত আঁকি দিছোঁ, কিন্তু 10 কিলোমিটাৰ গ'ল। যোৱাৰ পিছত কি ক'লে, ইফালে যদি যায় তেনে বাওঁফালে কোন হ'ব, ইফালে হ'ব, এইটো বাওঁফালে গ'ল, বাওঁফালে আকৌ কিমান কৰে, 6 কিলোমিটাৰ যায়, গতিকে এইটো দিশত আছে হয় নাই, গতিকে এইটো দিশ কোনটো হ'ব, উত্তৰ, পশ্চিম, পূব, দক্ষিণ হয় নাই। গতিকে এইটো দিশত গৈ আছে, প্ৰথমতে এইটো দিশত গ'ল, তাৰপিছত এইটো দিশত গৈছে, যোৱাৰ পিছত এইটো দিশ কৰি আছে, ইয়াত উপস্থিত আছে, গতিকে কি কৈছে, আগৰ বিন্দুৰ পৰা কোনফালে, আগৰ বিন্দুটো এইটো হ'ল, গতিকে আগৰ বিন্দুৰ পৰা কোনফালে কি বোলে ই কৰি আছে, তেনেহ'লে ইয়াৰ ৰাইট এনচাৰ হ'ব কোনফালে, উত্তৰ পশ্চিম। ৰাইট এনচাৰ হ'ব উত্তৰ পশ্চিম ফালে, উত্তৰ পশ্চিম দিশত কৰি আছে হয় নাই, এইটো দিশত কৰি আছে। মই বুজাই আছোঁ আপোনালোকক, যে প্ৰথমতে 10 কিলোমিটাৰ গ'ল, এইটো 10 কিলোমিটাৰ গ'ল, তাৰপিছত আকৌ কি কৰিলে, বাওঁফালে ঘূৰিলে, তাৰপিছত ইয়াত 6 কিলোমিটাৰ গ'ল, 6 কিলোমিটাৰ গ'ল, গতিকে ইয়াত উপস্থিত আছে না, গতিকে আগৰ বিন্দু এইটো হয়, গতিকে সি কি কৰিছে, এনেকা ডাইৰেকশ্যন দি আছে, এনেকা ডাইৰেকশ্যন দি আছে হয় নাই, গতিকে এইটো হ'ল পূব, এইটো হ'ল পূব, এইটো হ'ল দক্ষিণ, এইটো উত্তৰ, এইটো পশ্চিম, গতিকে এইটো এনেকা ডাইৰেকশ্যন দি আছে না, গতিকে এটা ডাইৰেকশ্যন দিলে এইটো হ'ব এনচাৰ। এনচাৰ কি হ'ব, উত্তৰ পশ্চিম, উত্তৰ পশ্চিম ইজ দ্য ৰাইট এনচাৰ। চ' আপোনালোকে বুজি পাইছে। চ' বন্ধুসকল, আজি আমাৰ ক্লাছৰ অন্তিম কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 5। ইয়াৰ এইটো কুৱেশ্যন সুধিছে দূৰত্বৰ পৰা, যে এজন ব্যক্তিয়ে 12 কিলোমিটাৰ পশ্চিম ফালে যায়, আকৌ তেওঁ 3 কিলোমিটাৰ কি কৰে দক্ষিণ ফালে যায়, তাৰপিছত আকৌ তেওঁ 8 কিলোমিটাৰ, ইয়াত 8 কিলোমিটাৰ হ'ব, 8 কিলোমিটাৰ কি কৰে পূব ফালে যায়, তেন্তে মানুহজনৰ আৰম্ভ বিন্দুৰ পৰা কিমান কিলোমিটাৰ দূৰত থাকিব। এইটো দূৰত্বৰ পৰা কুৱেশ্যন সুধিছে, গতিকে এনেধৰণৰ কুৱেশ্যনো সুধিবলৈ দেখা পোৱা যায়, যে কেতিয়াবা দিশৰ পৰা কুৱেশ্যন সোধে, দুটা কুৱেশ্যন যদি দিশৰ পৰা থাকে, দুটা কুৱেশ্যন দূৰত্বৰ পৰা থাকে, গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপোনালোকৰ অতি সহজে কৰিবলৈ মই এতিয়া শিকাই আছোঁ, যে প্ৰথমতে আমাক ভালদৰে কুৱেশ্যন পঢ়াৰ পিছত আমাক কি কৰিব লাগিব, প্ৰথমতে আমাক সুধিছে যে এজন ব্যক্তি ধৰা লওক পি বিন্দু হয় নহয়, ব্যক্তি এজনে কি কৈছে, পি বিন্দুৰ পৰা পশ্চিম ফালে কিমান কিলোমিটাৰ গ'ল, 12 কিলোমিটাৰ গ'ল, পি বিন্দুৰ পৰা পশ্চিম ফালে 12 কিলোমিটাৰ গ'ল। তাৰপিছত আমাক কৈছে যে এইটো একৰ্ডিং টু কুৱেশ্যন হয়, আমাক কৈছে যে তাৰপিছত 3 কিলোমিটাৰ
আকৌ এইটো এ বিন্দুলৈকে 12 কিলোমিটাৰ গ'ল। তাৰপিছত আকৌ তেওঁ কি কৰিছে দক্ষিণ ফালে ঘূৰি কিনি কিমান গৈছে 3 কিলোমিটাৰ গ'ল। 3 কিলোমিটাৰ দক্ষিণ ফালে ঘূৰিছে আৰু এইটো বিন্দুলৈকে গ'ল। ইয়াৰ বিন্দুৰ নাম দিলোঁ আমি বি বিন্দু। তাৰপিছত আকৌ কৈছে তেওঁ 8 কিলোমিটাৰ পূব ফালে যায়। 8 কিলোমিটাৰ আকৌ কি কৰিছে পূব ফালে গৈছে হয় নাই 8 কিলোমিটাৰ পূব ফালে গৈছে। এইটো ধৰিলো এইটো বিন্দুলৈকে 8 কিলোমিটাৰ গ'ল। এইটো বিন্দুৰ নাম হ'ল চি বিন্দু দিলোঁ। এইটো বিন্দুলৈকে কিমান 8 কিলোমিটাৰ গ'ল। তাৰপিছত আমাক সুধিছে যে চি বিন্দু যোনটো বিন্দুত আমি উপস্থিত হ'ল সেই ব্যক্তিজন আৰু যোনটো আৰম্ভ কৰিছিলে পি বিন্দু সেই দুটা বিন্দুৰ মাজত দূৰত্ব সুধিছে। গতিকে আমি এইটো এনেকৈ কুৱেশ্যন যদি সোধে তেনেহ'লে আমাৰ চি বিন্দুৰ সমান্তৰালকে আমি এ আৰু পি বিন্দুৰ মাজত এটা বিন্দু আঁকি দিম যিটো নেকি আৰু বি আৰু চিৰ সমান হ'ব, যাৰ নাম আমি দিছোঁ ডি বিন্দু। গতিকে এ আৰু ডিৰ বি আৰু চিৰ মাজত দূৰত্ব একে হ'ব হয় নাই। এইটো 8 কিলোমিটাৰ আছে, এইটো 8 কিলোমিটাৰ। গতিকে আগতে যিহেতু আমাৰ পি আৰু এ আৰু পিৰ মাজত দূৰত্ব কিমান গৈছে 12 কিলোমিটাৰ গৈছে। গতিকে এ আৰু ডিৰ মাজত দূৰত্ব এতিয়া কিমান পালোঁ 8 কিলোমিটাৰ পালোঁ। গতিকে বাকী কিমান থাকিল ডি আৰু পিৰ মাজত দূৰত্ব কিমান থাকিল 4 কিলোমিটাৰ হয় নাই। গতিকে ডি আৰু পিৰ মাজত দূৰত্ব 4 কিলোমিটাৰ। এতিয়া আমাক সুধিছে যে চি আৰু পিৰ মাজত দূৰত্ব কিমান। গতিকে চি আৰু পিৰ মাজত দূৰত্ব ওলাবলৈ হয় আমি কি কৰিম এটা ৰুট ওভাৰ ল'ম। ৰুট ওভাৰ লোৱাৰ পিছত আমি ডি আৰু পিৰ মাজত যিটো দূৰত্ব থাকিলে কাৰণ আমি চিৰ ইফালৰ দূৰত্ব ওলাব লাগিব সেইকাৰণে কি কৰি আমি ডি আৰু পিৰ মাজত যিটো দূৰত্ব আছে সেই দূৰত্বটো আমি লিখিলোঁ 4 কিলোমিটাৰ আৰু তাক বৰ্গমূল কৰি দিলোঁ। তাৰপিছত আমাক এ আৰু বিৰ মাজত দূৰত্ব হয় নাই এ আৰু বিটো কিমান আছে 3 কিলোমিটাৰ আছে। গতিকে প্লাছ কৰিলোঁ 3 কিলোমিটাৰ আমি লিখি দিলোঁ স্কুৱাৰ কৰি দিলোঁ। ইয়াত 8 কিলোমিটাৰ কাম 8 কিলোমিটাৰটো ইয়াত ধৰা নহ'ব। 8 কিলোমিটাৰটো আপুনি ধৰিব নালাগে কাৰণ আমাক চিৰ আগৰ দূৰত্ব ওলাব গৈছে। সেইকাৰণে আমি ডি আৰু পিৰ মাজত যিমান দূৰত্ব থাকিব সেইটো দূৰত্ব আমি ইয়াত লিখিম পাঁচৰ আৰু লিখি কিনে তাক স্কুৱাৰ কৰিম আৰু লগত এ আৰু বিৰ যিটো দূৰত্ব আছে সেইটো ডি আৰু চিৰ দূৰত্ব একে হ'ব। গতিকে 3 কিলোমিটাৰ স্কুৱাৰ কৰি দিলোঁ। 4 যদি আমি স্কুৱাৰ কৰোঁ তেনেহ'লে 4 যদি আমি বৰ্গমূল কৰোঁ 16 যদি বৰ্গমূল লওঁ 2 হ'ব আৰু 3 যদি আমি কি কৰোঁ স্কুৱাৰ আছে হয় না 3 দুটা আছে। গতিকে ইয়াৰ ডাইৰেক্ট বৰ্গমূল ল'লে কি হ'ব এটা 3 হ'ব। গতিকে 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 কিলোমিটাৰ হ'ব। গতিকে ডি আৰু পি আৰু চিৰ মাজত দূৰত্ব কিমান হ'ব 5 কিলোমিটাৰ হ'ব। কাৰণ পি আৰম্ভ বিন্দু আৰু শেষ বিন্দু হ'ল য'ত নেকি মানুহবোৰ উপস্থিত হ'ল সেই উপস্থিত হোৱা বিন্দু চি বিন্দু। সেই চি বিন্দুৰ মাজত দূৰত্ব দুটা মিলাই কিনি কিমান হ'ল 5 কিলোমিটাৰ হ'ল। দুটাৰে আমি বৰ্গমূল ল'লোঁ 2 আৰু 3 সেই বৰ্গমূল আমি যোগ কৰিলোঁ। যোগ কৰাৰ পিছত দুটাৰে আমি কি কৰিলোঁ দূৰত্ব ওলাই দিলোঁ। পি আৰু চিৰ মাজত দূৰত্ব কিমান 5 কিলোমিটাৰ। চ' আশা কৰিছোঁ বন্ধুসকল এইটো কুৱেশ্যন আপোনালোকে ভালদৰে বুজি পাইছে। চ' আজিৰ কাৰণে ইমানে আছিলে। লগ পাম আকৌ নেক্সট ভিডিঅ'লৈ। চ' ইমানৰ কাৰণে আজিৰ কাৰণে ইমানে। চ' বন্ধুসকল আপোনালোকে যদি আমাৰ চেনেলখন নতুনবাৰৰ বাবে ভিজিট কৰি আছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'খন বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'খন এটা লাইক কৰিব লগতে কমেণ্ট কৰিব আপোনালোকক কোনটো বিষয়ত ভিডিঅ' কৰিব লাগিব সেই গতিকে মই আপোনালোকৰ ভিডিঅ' বনাই ল'ম। চ' আজিৰ কাৰণে মানে টেক কেয়াৰ অল অফ ইউ ভালকৈ কৰিব। জয় হিন্দ জয় অসম জয় ভাৰত।